আপুনি এইটো স্কিমৰ পৰা কিদৰে উপকৃত হৈছে ক'ব পাৰিবনে? এই স্কিমটো পোৱাৰ পিছত বহুত উপকৃত হৈছোঁ। আগত আমি বছৰত এবাৰ টিকেটবোৰত পানী দিছিলোঁ, এতিয়া আমি বছৰত বৰষুণৰ তলতে দুবাৰ কৰা হৈছোঁ। আৰু মোৰ লগতে আমি 4-5জনে খেতি কৰিবলৈ আগবাঢ়ি আহিছে। মাল্টিপল শ্বপিং মানে এইটো স্কিমত ভালকৈ হৈ আছে। এয়া আপুনি দেখিব পাৰিছে, কুঁহিয়াৰ হৈছে, ধানো কৰিছে। ধান আৰু কুঁহিয়াৰ বাহিৰে আৰু বেলেগ খেতি কৰা নাই আপুনি ইয়াত? বাকী আমাৰ ভেজিটেবল আছে, ভেজিটেবল বেলেগ জেগাত আছে। এইবাৰ ধান খেতিৰ উৎপাদনৰ বিষয়ে দুআষাৰমান কওকচোন এই স্কিমটোৰ আণ্ডাৰত। এই স্কিমটোৰ আণ্ডাৰত মোবাইলটোৰ দ্বাৰাই আমি যেতিয়া ডিছকাউণ্ট মানটো ৰাখিব পাৰিম। ঠিক আছে।